Hello guys, welcome back to my YouTube channel. Namaskar বন্ধুসকল, মই মোৰ YouTube channel Pastel Dreams with Video Diaries লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। Then guys, যি সকলে মোৰ ভিডিওটো প্ৰথমবাৰৰ কাৰণে চাইছে তেওঁলোকে লাইক কমেন্ট কৰি দিব আৰু সাবস্ক্ৰাইব কৰাৰ লগতে ওচৰত থকা বেল আইকনটো প্ৰেছ কৰি দিব। Then guys, আজি মই পুনৰ আপোনালোকৰ কাষ চাপিলোহি অন্য এটি নতুন বিষয় লৈ। আজি মোৰ বিষয়টো হৈছে ভেকুলী। ভেকুলী হয়তো আপোনালোকে সকলোৱে দেখিছে। Then guys, আজি মই ভেকুলীৰ বিষয়ে আপোনালোকৰ মাজত ইউটিউবৰ জৰিয়তে খুব কম সময়ৰ ভিতৰতে উপস্থাপন কৰিম। যদি আপোনালোকে ভাল পায় ভিডিওটো তেনেহলে স্কিপ নকৰাকৈ চাই থাকিব। Then guys, এতিয়া দেৰি নকৰি ভিডিওটো আৰম্ভ কৰোঁ বলক। বৰষুণৰ আগে পিছে খালে বিলে তুৰতুৰাই পৰিৱেশ মুকৰিত কৰি তোলা এই থুপথুপীয়া ভেকুলীবোৰৰো আছে এক সুকীয়া কিন্তু বিশাল সাম্ৰাজ্য। বিশ্বত ভেকুলীৰ কেইবাটাও প্ৰজাতি পোৱা যায় আৰু ইয়াৰে প্ৰায়বোৰ প্ৰজাতিয়ে বিষাক্ত। ভাবিলেই আচৰিত লাগে যে দেখিবলৈ অতি শান্ত নুদুকা এই প্ৰাণীটোৰ কিছুমান প্ৰজাতি ফেটি সাপতকৈও বিষাক্ত। ইয়াৰ ভিতৰত গোল্ডেন ডাৰ্ট লেখত ল'বলগীয়া। উত্তৰ আৰু দক্ষিণ আমেৰিকাৰ বৰ্ষাৰণ্যত পোৱা এই ভেকুলীৰ ছালখনত আছে 1000 মানুহৰ নিমিষতে মৃত্যু ঘটাব পৰা তীব্ৰ বিষ। পশ্চিম আফ্ৰিকাৰ কেমেৰুনত পোৱা গেলিয়থ নামৰ ভেকুলীবোৰ আকাৰত সবাতোতকৈ ডাঙৰ। ইহঁতৰ আকাৰ 1 ফুট পৰ্যন্ত হোৱা দেখা যায়। আচৰিত যে ভেকুলীয়ে পানী নাখায়, ইহঁতৰ ছালখনেহে পানী শুহি লয়। মৰুভূমিত পোৱা এবিধ ভেকুলীয়ে আকৌ 7 বছৰ পৰ্যন্ত পানী নোখোৱাকৈ থাকিব পাৰে। Then guys, খুব কম সময়ৰ ভিতৰতে মই আপোনালোকৰ মাজত ভেকুলীৰ বিষয়ে উপস্থাপন কৰিলোঁ। দেখাত নুদুকা আৰু অতি শান্ত ভেকুলীবোৰো ইমান যে বিষাক্ত হ'ব পাৰে আপোনালোকে বাৰু ভাবিছিলেনে? ময়ো কিন্তু ভবা নাছিলোঁ। Then guys, আজি মই আপোনালোকৰ মাজত ভেকুলীৰ বিষয়ে উপস্থাপন কৰিলোঁ। যদি মোৰ ভিডিওটো ভাল পাইছে তেনেহলে লাইক কমেন্ট কৰি দিব আৰু ওচৰত থকা বেল আইকনটো প্ৰেছ কৰি দিব। এনেধৰণৰ নতুন নতুন ভিডিঅ'সমূহ পাবলৈ সাবস্ক্ৰাইব কৰাৰ লগতে ওচৰত থকা বেল আইকনটো প্ৰেছ কৰি দিব। Then guys, এতিয়া মই বিদায় লৈছোঁ। ধন্যবাদ।